হেল্ল' সকলোকে গুড মৰ্ণিং জনাই মই জনাই মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভালেই। আৰু সেয়ে আজি এনেকৈ পুৱাতে আপোনালোকৰ বাবে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। এয়া দেখিছে বৰ্তমান আমি আমাৰ ওচৰতে থকা শিৱ মন্দিৰত আছোঁ আৰু মন্দিৰৰ লিংগত ঢালিম বুলি আমি এনেকৈ গাখীৰ লৈ আহিছিলোঁ। সেই লিংগভাগ প্ৰথমে পানীৰে ধুই ছোৱালী আৰু মই এনেকৈ গাখীৰ ঢালিছোঁ। ছোৱালীয়ে দেউতাকৰ লগতো ঢালিলে বাৰু গাখীৰ। এতিয়া এনেকৈ ইয়াত সেৱা লৈ বাহিৰত থকা নন্দী বিনিহী মূৰ্তিৰ ওচৰলৈ বুলি গৈছোঁ আৰু তাতো একেধৰণেই কৰি সেৱা লৈছোঁ। ভিডিঅ'টোৰ যোগেদি আপোনালোকে মন্দিৰত আমাক যিখিনি নিয়ম কৰা দেখিলে সেইখিনি ইয়াৰে এগৰাকী বাইদেৱে আমাক সম্পূৰ্ণভাৱে কৈ গৈছিল আৰু আমি সেইভাৱেই কৰিবলৈ চেষ্টা কৰিছিলোঁ। যিহেতু ঠাই বিশেষে নিয়মবোৰ অকণমান হ'লেও সালসলনি হয় আৰু তেওঁলোকে ইয়াত এনেদৰেই কৰে। প্ৰথমে মূৰ্তিয়েই হওক বা লিংগতেই হওক গাখীৰ ঢালিবলৈ হ'লে প্ৰথমে পানীৰে ধুই লয় আৰু তাৰপিছতহে তেওঁলোকে গাখীৰ ঢালে আৰু তেওঁ শিকাই যোৱা মতে আমি সকলোবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ভগৱানৰ চৰণলৈ আহিলে সকলোৰেতো মনত কিছুমান আশা লৈ আহে। ময়ো এনেকৈ মনৰ আশা তেওঁৰ আগত প্ৰকাশ কৰিলোঁ। মোৰ ভিডিঅ' আগতে যিসকলে চাইছে তেওঁলোকে হয়তো গম পাবই যে এই মন্দিৰত নতুনকৈ বন্তি জ্বলাব পৰা ব্যৱস্থা নাই। এনেকৈয়ে বন্তি জ্বলোৱা থাকে আৰু তাতে যদি কোনোবাই তেল লৈ আহে তেতিয়াহ'লে সেই তেল ঢালিব পাৰে। আৰু এনেকৈয়ে আমি তেল ঢালি বন্তিত এতিয়া বাবাৰ চৰণত আগন্তুক বছৰসমূহ ভালেৰে পাৰ হ'বলৈ আশীৰ্বাদ বিচাৰি তিনিওৱে সেৱা ল'লোঁ। আৰু শেষত এয়া চন্দনৰ পতাখনৰ পৰা এনেকৈ অকণমান পানী দি পিহি লৈ চন্দন উলিয়াই মন্দিৰৰ প্ৰতিমাখিনিৰ লগতে সকলো ফটোতে এনেকৈ একোটাকৈ ফুট দিলোঁ আৰু আমি তিনিও এনেকৈ ফুট ল'লোঁ। লৈ মন্দিৰৰ পৰা ঘৰলৈ বুলি উভতিবলৈ লৈছোঁ। মন্দিৰতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ যদিও পুৱাতেই মন্দিৰ অহাৰ বিশেষ কাৰণটো এতিয়ালৈকে আপোনালোকক জনোৱা হোৱাই নাই। আজি হৈছে 6 মাৰ্চ, অসমীয়াৰ 21 ফাগুন, অৰ্থাৎ আমাৰ সপ্তম বিবাহ বাৰ্ষিকী। তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে আমাক অকণমান আশীৰ্বাদ কৰিব আৰু দিনটো কেনেকৈনো পাৰ কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। মন্দিৰৰ পৰা আহি আৰু ভিডিঅ' বনোৱা নহ'ল যিহেতু তেওঁ খাই বৈ অফিচলৈ বুলি ওলাই গ'ল আৰু এতিয়া বৰ্তমান ৰাতিয়ে হ'ল আৰু আজিৰ বিশেষ দিনটোৰ বাবে মই ৰাতিৰ সাঁজ একেলগে খাম বুলি আমাৰ অসমৰ পৰিয়াল 3টাক নিমন্ত্ৰণ দিলোঁ আৰু সিহঁতো আহি এনেকৈ এতিয়া লগে ভাগে খোৱাৰ আয়োজন কৰি আছোঁ। সকলো কামত লাগি আছে আৰু কিমান যে কথা। আৰু এয়া হৈছে আজিৰ এই বিশেষ দিনটোৰ বাবে অনা কেকটোৰ কটাৰ সময় আৰু আমি তিনিও এনেকৈ কেক কাটিছোঁ। এই সময়খিনি সঁচাই আমাৰ বাবে বহুত মধুৰ হয়, বহুত ভাল লগা সময়। যিহেতু গম পায়েই আপোনালোকে মই এগৰাকী সৈনিকৰ পত্নী, গতিকে তেওঁলোকৰ লগত আমি প্ৰতিটো উৎসৱ, বাৰ্থডে হওক, এনিভাৰ্চাৰী হওক, বিহু হওক, পূজা হওক একেলগে উদযাপন কৰিব নোৱাৰিবও পাৰোঁ। কাৰণ সকলো ঠাইতে তেওঁলোকে আমাক লগত লৈ ফুৰিব নোৱাৰে আৰু সকলো উৎসৱতে তেওঁলোকে ঘৰলৈ আহিবলৈ বুলি ছুটি নাপাবও পাৰে। গতিকে আজি যিহেতু লগত আছোঁ আমি এনেকৈ আমাৰ ভাল লগা সময়খিনি অতিবাহিত কৰিছোঁ। সঁচাই বহুত ভাল লাগিছে। আৰু এনেকৈয়ে চাহ মিঠাই খাই থকাৰ সময়তে তেওঁ মোক এটা উপহাৰ দিলে আৰু ময়ো তেওঁলৈ মনে মনে এটা উপহাৰ আনিছিলোঁ যিটো তেওঁক মই দিছোঁ এতিয়া। আৰু এই গিফ্ট দিয়া ব্যৱস্থাটো আমাৰ দুয়োৰে বাবে সম্পূৰ্ণ ছাৰপ্ৰাইজ আছিল। ছোৱালীয়ে মই তেওঁক লৈ অনা উপহাৰটোৰ বিষয়ে গম পাইছিলে আৰু তাইক মই ভুলাই ফুচুলাই ৰাখিছিলোঁ যে পাপাক নক'বা, এনিভাৰ্চাৰীত পাপাক গিফ্ট দিবা তুমি। আৰু যিহেতু গিফ্টটো মই পাপাকক দিলোঁ সেয়ে তাই কান্দিলে। সেয়ে মই পাপাকৰ হাতৰ পৰা আকৌ গিফ্টটো আনি তাই হতুৱাই পাপাকক দিয়াইছোঁ আৰু তেতিয়াহে তাই অকণমান হাঁহিছে। আৰু এয়া চাওকচোন গিফ্ট খোলাৰ পৰ্ব চলি আছে যিহেতু সকলোৱে চাবলৈ মন কৰিছে। আৰু এয়া তেতিয়াহ'লে আপোনালোকেও চাওক যে আমিনো ইজনে সিজনক কি গিফ্ট দিলোঁ।
আৰু এয়া মই তেওঁৰ কাৰণে আনিলোঁ এটা স্মাৰ্ট ৱাটচ। ঘড়ী তেওঁ যিহেতু বহুতেই ভাল পায়, সেয়ে তেওঁৰ বাবে এনেকৈ মই ঘড়ী এটাকে আনিলোঁ। তেওঁনো মোক কি দিলে তেতিয়াহ'লে তাকো চাই লওঁ। আৰু এইটো হৈছে তেওঁ মোক দিয়া উপহাৰটো, যিটো হৈছে এটা মোবাইল, আৰু যিটো তেওঁ গিফ্ট পেকিং কৰি আনিছিলে, কিন্তু ল'ৰা ছোৱালীয়ে পেকিং অলৰেডি খুলি পেলালে আৰু বৰ্তমান মই এনেকৈ মোবাইলটো উলিয়াইছোঁ। এয়া আপোনালোককো দেখুৱাইছোঁ, যিটো মোৰ বহুতেই ভাল লাগিছে। তো থেংক ইউ ইমান ধুনীয়া এটা উপহাৰ মোক দিয়াৰ বাবে। যিহেতু গিফ্ট আপোনালোকক দেখুৱাইছোঁৱেই, গতিকে আমাৰ এই বিশেষ দিনটোত পোৱা আমি আন 3টা উপহাৰো আপোনালোকক ভিডিঅ' কৰি ৰখা নহ'ল যদিও এনেকৈ ফটোৰ যোগেৰে দেখুৱাইছোঁ, আৰু তহঁতকো বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আমি সকলোৱে লাগি ভাগি মিলি লৈ খোৱাখিনি বনালোঁ। বিশেষ একো নাই তেনেকুৱা, তথাপিও এতিয়া শেষত মই পোলাওকণ বনাওঁ বুলি ভাবিছোঁ, আৰু তাৰ বাবে এয়া মই বস্তু যোগাৰ কৰি আছোঁ। তেতিয়াহ'লে বনাই লওঁ, সকলো ৰেডি হৈ গ'ল, পোলাও হৈ গ'লে আমি খাব পাৰিম, আৰু যিহেতু ৰাতিও হৈ গ'ল। এয়া মাংস, এনেকৈ সকলো বনাই ৰাখিছোঁ। বহুত কিবাকিবি নাই, তথাপিও লগে ভাগে খাম আৰু এসাঁজ। আৰু এয়া এতিয়া খোৱাৰ সময়। কৰিশ্মা, মাম খাইছা? বুবু খাইছা? পাপা খাইছা? গুণ গুণ কি খাইছা? ৰুটি খাইছা? ককয় মানুহকেইজন আৰু ল'ৰা ছোৱালীকেইটাক খুৱাই লৈ আমি কেইজনীও এনেকৈ খাবলৈ বহিলোঁ। আৰু খোৱাৰ পাতত বহিয়া দেখিছেনে আমাৰ কথা। আৰু মই আগতে কৈছোঁৱেই যে খোৱাৰ থালিখনত বিশেষ তেনেকুৱা একো নাছিল, তথাপিও আপোনালোকক জনাই দিওঁ, মাংস, পোলাও, পুৰি, ৰাজমাহ আৰু বেঙেনা ফ্ৰাই ইমানেই আছিল। তথাপিও আজিৰ এই বিশেষ দিনটো এনেকৈ লগে ভাগে হাঁহি ধেমালি কৰি এসাঁজ খাই সঁচাকৈ আমাৰ ভাল লাগিল। আৰু এয়া যে আমাক দেখিছে, আমি কেইজনী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গোট খালোঁ বুলি ক'লেও ভুল নহ'ব, যিহেতু এজনী কোকৰাঝাৰৰ, এজনী ৰঙিয়া, এজনী যোৰহাট, আৰু মই নগাঁৱৰ। যদিহে আপোনালোক কোনোবাই ইহঁতক চিনি পাইছে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু যদিহে আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ যে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকে আৰু মোক আগুৱাই যোৱাত অকণমান সহায় কৰিব। শেষত আজিৰ দিনটোত উঠা কেইকপিমান ফটোও মই গাঁঠি দিবলৈ চেষ্টা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।